শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণাম জনাই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বলকচোন আজি আমাৰ দায়িত্বত কেনেদৰে শিক্ষক দিৱস পালন কৰা হয় তাকেই দেখুৱাওঁ। প্ৰথমতে ছাৰ বাইদেউসকলক ফুল আৰু চন্দনেৰে আদৰণি জনোৱা হয়। আজি যিহেতু ছাৰ বাইদেউসকলৰ দিন, গতিকে আমাৰ কাৰ্যসূচীসমূহ আপোনালোকক নেদেখুৱাই ছাৰ বাইদেউহঁতে আজি আমাৰ আগত কি কৰি দেখুৱালে তাকেই দেখুৱাম। চাই ভাল পাব নিশ্চয়। প্ৰথমতে বন্তি প্ৰজ্বলন কৰা হ'ল। ইয়াৰ পিছত ছাৰ বাইদেউহঁতক আমাৰ দ্বাৰা সামান্য দুটামান উপহাৰ আগবঢ়োৱা হ'ল। সেউজীয়াতকৈ জানো শ্ৰেষ্ঠ উপহাৰ কিবা হ'ব পাৰে? গতিকে বলকচোন আমাক ছাৰ বাইদেউহঁতে কি কৰি দেখুৱালে চাওঁ। ময়ো পঢ়া শুনা কৰিছিলোঁ, কিন্তু ৰাজনীতিলৈ অহাৰ পৰা এই পঢ়া শুনা বিশেষ থাকিলগৈ। এতিয়া এনেকুৱা লাগিছে যেন আপোনালোকক দেখি মোৰ হয়নে যদি জীবনৰ ৰংবোৰে লুকাকু খেলে ঐ সানি ঐ এটা ৰজৰ বাবিকটা কোন হবলে সানি সানা ৰাখিব এটা ৰজৰ নাম লিখিব Say